আজি মই আৰু পেহী ছোৱালী একেলগে দুইজনী বশিষ্ঠ স্থানলৈ যাব ওলাইছোঁ আৰু আগতেও ৩-৪বাৰমান গৈছোঁ। তথাপিও আজিও ওলাইছোঁ কাৰণ তেহেঁতৰ ঘৰৰ ওচৰতে বশিষ্ঠ থানখন হয়, সেইকাৰণে ওলালোঁ। এতে সেৱা কৰে ন? এয়া আমাৰ পেহী ছোৱালী আৰু মই আহিছোঁ বশিষ্ঠ থানত। হাই। এইটো নিগনি বহুত ডাঙৰ। এয়া বশিষ্ঠ মন্দিৰৰ কিনাৰতে পানীয়ে নাই, এইবাৰ ইমান পানী নাই, আগতে হওঁতে বহুত আছিলে আৰু ভিডিঅ' অকণ বনালোঁ তাতে। দেখিছোঁ যে ৰাজমহল হোটেলখন এইখন চাই বৰ ভাল লাগে আৰু এইখন 6 মাইলৰ ৰাইট চাইডে আছে, ব্ৰিজৰ ৰাইট চাইডে তলত ভোজনালয় ৰাজমহল আমি ইয়াত চাবলৈ আহিছোঁ। আৰু এই হোটেলখনত কাঁহী বাচনৰ পৰা জাৰৰ পৰা আদি কৰি চব কাঁহৰ বাচনতে ইউজ কৰা হয়, দিয়া হয় আৰু সেইকাৰণে বহুত ভাল লাগে। আৰু ইয়াত থালি দেখিছে যে থালি হৈছে 120 টকা। 120 টকা হৈছে 120 টকা নিৰামিষ আৰু মই খালোঁ হাঁহৰ মাংস এক্সট্ৰা, সেইটো পইচা, আৰু দেউতাই খালে মাটন খালোঁ আৰু এনেকৈ গুৱাহাটীৰ পৰা টাটা বাই বাই হৈ গ'লোঁ, ঘৰলৈ আহি আছোঁ আৰু বাটতে নাৰ্চাৰী এখন পালোঁ, তাতে সোমালোঁ আৰু ফুলৰ টাব দুটামান আনিম বুলি ভাবিছিলোঁ কিন্তু দামটো বহুত হয়, গতিকে নানিলোঁ আৰু পিছতে ল'ম আৰু ঘৰ দুৱাৰ ভাল হ'লে। আমি আহি পালোহি অলপ আগত আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ বুলি ভাবিছোঁ। ঘৰ পালোহি আৰু যদি ভাল লাগিলে চাই আপোনালোকৰ, তেনেহ'লে এটা লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। বাই।